দ্যাট ইজ টু নাহি সো নাথাকাৰ পিছত যেটো ভ্যালু যে কিমান মনত পৰে দ্যাটস দ্য নিউ সং কামিং আপ মাই ডিয়াৰ ব্ৰাদাৰ্স এণ্ড সিস্টাৰ্স টু নাহি ঠিক আছে টু নাহি মানে আমাৰ যে অসমত আমি এটা সম্পদ হেৰালো কেইদিনমান আগতে কোনে কোনে এই কথাটো জানে মই নাজানো আমাৰ অসমে এটা সম্পদ হেৰাইছে যেতিয়া উৰুকাৰ নিশা সকলোৱে উৰুকাৰ উদযাপন কৰি আছিলে তেতিয়া অসমে এটা সম্পদ হেৰাইছে কোনোবাই জানে নে নামটো সেই মানুহজনৰ কোনে কোনে জানে যে অসমে এটা সম্পদ হেৰালে এটা জাতীয়তাবাদী আমাৰ এজন গায়ক আমি হেৰুৱালো কোনে কোনে জানে যে অসমে এটা সম্পদ হেৰালে অসমে জাতীয়তাবাদ ইয়েস অসমৰ ৰাইজে একচুয়ালি এটা সম্পদ হেৰুৱালে যে জাতীয়তাবাদী এটা কণ্ঠ হেৰুৱালে ৰাজীৱ খদিয়া দাদা বা ৰাজীৱ খদিয়া ককাইৰ নাম কিমান অসমীয়া যুৱ ছাত্ৰ যুৱ সমাজে তেও ঢুকাই যোৱাৰ পিছত শুনিছে এবাৰ হসাকৈ হাত দাঙি কচোন যে ৰাজীৱ ককাইদেউৰ নাম কিমানখিনি ছাত্ৰ ছাত্ৰীয়ে তেও ঢুকাই যোৱাৰ পিছত শুনিছে মই এবাৰ জানিব বিচাৰিম কিমান ষ্টুডেন্ট আছে যোনে ৰাজীৱ ককাইদেউৰ নাম তেও ঢুকাই যোৱাৰ পিছত শুনিছে কিমান আছে ইয়াতে এবাৰ হাত দাঙি দিব লাগে যে এটা কণ্ঠ হেৰুৱালে ভিতৰদা ৰাজীৱ খদিয়া ডাঙৰীয়া ৰাজীৱ খদিয়া ককাই সেই ৰাজীৱ খদিয়া ককাই মই এটা কথা কওঁ সেই ৰাজীৱ খদিয়া ককায়ে কোনোদিন এখন ডাঙৰ মঞ্চ নাপালে তো সেই ৰাজীৱ খদিয়া ককায়ে কোনোদিন এখন ডাঙৰ মঞ্চ তেও নাপালে সেই ৰাজীৱ খদিয়া ককাইৰ গান আজিৰ ডেটত বহুত অসমীয়াই নাজানে বহুত অসমীয়াই নুশুনিলে সেই ৰাজীৱ খদিয়াক আজি বহুতো মানুহে চিনি নাপাব পাৰে কিন্তু সবতকে ডাঙৰ কথাটো কি যে জিয়াই থাকোতে সেই মানুহটোক সিমান মৰম নিদিলে যিটো মৰম তেও পাব লাগিছিল আৰু এই কথাষাৰ মই নিজেই অনুভৱ কৰো কাৰণে মই জনাইছো বা মই কৈছো যে মোৰ পাপাও যেতিয়া জিয়াই আছিল ন পাপা জিয়াই থাকোতে এনেকুৱা আছিল পাপাটো মোৰে পাপা একো নহয় পাপাক একো হ'বই নিদিও আমি পাপা মজা মানুহ চালিয়া মানুহ পঢ়িয়া কৰে পাপা অকমান পইচা দিয়াচোন পাপা যাও মই কিবা এটা খাই আহো পাপা দিয়াচোন মই অমুকত যাম পাপা আজি মই অমুকত যাম পাপা বাট দেন লাইক পাপা যেতিয়া শব্দটো নোহোৱা হৈ গ'ল ন যেতিয়া পাপা নোহোৱা হৈ গ'ল তেতিয়া বহুত সেই স্মৃতিবোৰে যেন খুন্দিয়াই আমাক যেন দিশহাৰা কৰি পেলায় আৰু এইটো সবৰে জীৱনত হয় এইটো অকল মোৰ জীৱনত হোৱা নাই আজি ৰাজীৱ খদিয়া ককাইৰ নাম আমি তেও নোহোৱা হোৱাৰ পিছত শুনিছো ভিতৰদা তেও কিন্তু তেও ঢুকাই যোৱাৰ পিছতহে আমি শুনিছো কিয় কচোন কাৰণটো কি জানো কাৰণটো এইটো যে তেও কেতিয়াও পইচাৰ কাৰণে কাম নকৰিলে কাৰণটো এইটো যে তেও সদায় জাতীয়তাবাদৰ কাৰণে কাম কৰিলে কাৰণটো এইটো যে অসমীয়াই প্ৰকৃত অসমীয়াক চিনি পাওঁতে অকমান সময় লাগে কিন্তু প্ৰকৃত অসমীয়াক আজি অসমীয়াই কেতিয়া চিনি পায় আমি দেখিলো আমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দিনৰ পৰা আৰম্ভ কৰি আমি ভূপেন হাজৰিকা ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি আজিৰ যুগত 21st century 2025 আজি ৰাজীৱ ককাইদেউক আমি হেৰুৱালো কিন্তু আজি অসমৰ ছাত্ৰ সমাজ বা অসমৰ উঠি অহা প্ৰজন্মই তেওঁক চিনি নাপায় তেওঁ ঢুকুৱাৰ পিছতহে তেওঁৰ নামটো শুনিছে তে বন্ধু বান্ধৱী সকলোকে এটাই কথা কম মাই ডিয়াৰ ব্ৰাদাৰ্স এণ্ড সিস্টাৰ্স হাতজোৰ কৰি এটা বিনম্ৰ অনুৰোধটো কি যেতিয়া মানুহজন জীয়াই থাকে সেই মানুহজনক মৰম দিবলৈ শিকক যেতিয়া মানুহজন জীয়াই থাকে সেই মানুহজনক সহায় কৰিব নালাগে কিন্তু এটলিষ্ট সেই মানুহজনে যিখিনি সন্মান পাব লাগে জীয়াই থকা সময়ত তেওঁক সেইখিনি সন্মান দিয়ক মৰি যোৱাৰ পিছত আপুনি সন্মান দি লাভ নাই মই নাজানো মই ভিক্তৰ দাস মই বেয়া মানুহ মই মদাহী মানুহ মই ইমান মোৰ জ্ঞানো নাই বাৰু মই এনেকুৱা কথা মই ক'ব নাজানো ঠিক আছে বাট মই যেটো অনুভৱ কৰো মই মোৰ অনুভৱটোহে কৈছো যে জীয়াই থকা অৱস্থাত মানুহক মৰম দিয়ক জীয়াই থাকোতে স্নেহ দিয়ক জীয়াই থাকোতে এনেকে পোষ্ট কৰক জীয়াই থাকোতে এখিনি কৰক এই মানুহটো মৰি যোৱাৰ পিছত গমো নাপায় যে তেওঁৰ কাৰণে কোনে কি কৰি আছে জীয়াই থাকোতে এইখিনি সন্মান দিবলৈ শিকক ঠিক আছে জীয়াই থাকোতে এইখিনি সন্মান দিয়ক আৰু এটাই কথা কম যে মৰি যোৱাৰ পিছত অনুভৱ সকলোৱে কৰে মই নিজেও অনুভৱ কৰো আৰু অনুভৱ কৰো কাৰণে মই আজি ডেটত আপোনালোকক কৈছো যে আজিৰ এই গানটো যেটো মই লিখিছো আজি মই পাপা মৰি যোৱাৰ কাৰণে এই গানটো লিখিব পাৰিছো বা এই মৰি যোৱাৰ কাৰণে আজি মই জীয়াই থকা অৱস্থাত যে মই পাপাৰ কাৰণে কিবা এটা কৰি যাম কিন্তু সেই পাপা আজি নাই তু नहीं মোৰ দেউতা আজি নাই the name of the song is तू नहीं
ঠিক আছে গানটোৰ নামে হৈছে তু নাহি তুমি নাই পাপা কথাটো বুজিছন নাই তুমি নাই পাপা আৰু নোহোৱা হোৱাৰ পিছত কিন্তু বৰ মন যায় লগ পাবলৈ মই এইখিনি কথা দিলছে কৈ আছো বিশ্বাস কৰ মোক বস্তুটো বুজি আছে নাই নোহোৱা হৈ যোৱাৰ পিছত সকলোৰে মন যায় লগ পাবৰ কাৰণে সকলোৰে মন যায় একবাৰ যে সি ইউ এগেইন আৰু এবাৰ চাব মন যাব যে কি মানুহজন বৰ ভাল আছিলে ঠিক আছে অনুভৱ ইমান দেৰিকৈ কিয় হৈছে মই এইটো কথা বুজি নাপাওঁ যে ইমান দেৰিকৈ অনুভৱ কৰিবলগীয়া কিয় হৈছে জীয়াই থাকোঁতে মৰম কিয় দিব নোৱাৰিলে জীয়াই থাকোঁতে দিব লাগিছিলে ন জীয়াই থাকোঁতে দিব লাগিছিলে সেই মৰমখিনি এতিয়া ভগৱানৰ ওচৰত যদি কাকুতি মিনতিও কৰোঁ তথাপিও কিন্তু ভগৱানে আমাক ঘূৰাই আনি নিদিয়ে সেই মানুহজনক ঠিক আছে ঘূৰাই আনি নিদিয়ে বাকী মাই ডিয়াৰ ব্ৰাদাৰ্ছ এণ্ড চিষ্টাৰ্ছ কোনে কোনে ৰেলৱেৰ কাৰণে